জিটি য'তে ত'তে মজিয়ালৈ আপোনালোক জনাইছোঁ পুনৰ এবাৰ স্বাগতম। আজি আহিছোঁ এখন যোৰহাটৰে অতি মনোমোহা ধুনীয়া ডাঙৰ বাগানৰ মাজলৈ। আজি অহাৰ এটাই মাত্ৰ অভিপ্ৰায়, কেইজনমান বন্ধু আহিলোঁ আৰু এজন ভাইটি আহিছিলে। তেওঁ এটা ধুনীয়া কবিতা আবৃত্তি কৰিলে এই বাগানৰ মাজতে বহি এজোপা বিশাল এই আম গছজোপাৰ তলত। সেই আম গছজোপাৰ তলতে বহি তেখেতে এটা ধুনীয়া কবিতা আবৃত্তি কৰিলে সময় উপযোগী। গতিকে আজি কবিতাটোকে আপোনালোকে আগবঢ়াই দিছোঁ, আপোনালোকে শুনি ভাল পাব। কবিতাৰ শিৰোনাম বন্দনা। এতিয়া কেনে মজা, শংকৰবাদ ব্ৰাহ্মণ্যবাদ সকলো বাদ ধোৱা চাঙত, ফটো ফ্ৰেমত বন্দী ঈশ্বৰ নিমাত, এটা চকুত পাপ এটা চকুত পুণ্য, বৃদ্ধাংগুষ্ঠৰে সমাপন প্ৰথা, ভকতিত গদগদ বন্দনা, মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়, প্ৰশ্ন ঘুমতিত কোন, বিজ্ঞাপন সহজলভ্য অনুবাদ, দিন অনুযায়ী ঈশ্বৰ দিন অনুযায়ী ভিন্ন বন্দনা, ইচ্ছাৰ অধীন ঈশ্বৰ, কাল মায়াদিৰো অধিকাৰী, বাকপটুতাত ঈশ্বৰ জীৱিত, গাণ্ডীৱধাৰী সখা নাই, গীতা শুনিব কোনে, ফেভিকলৰ আঠাৰে বান্ধি থোৱা সীমাৰ ভিতৰত আমি, প্ৰশ্নবোধক চিহ্নত কোন, পিতাইক সুধিলোঁ ঈশ্বৰ নে ঈশ্বৰবাদ, পিতাইক সুধিলোঁ ঈশ্বৰ নে ঈশ্বৰবাদ, উত্তৰত নিমাত, বাদ নে বিবাদ, বাদ নে বিবাদ, এইবাৰ কাঠৰ ফ্ৰেমত ঈশ্বৰ, হাঁহিম নে কান্দিম, অন্ধত্বত ঈশ্বৰ নাৰাজ হ'ব নোৱাৰে মানে সকলো তেওঁৰেই লীলা, ঈশ্বৰ ভোকৰ সংলাপ, বেশ্যাৰ চিৎকাৰত ঈশ্বৰ, ভোগবাদত ঈশ্বৰ যুদ্ধ, সভ্যতা স্খলনৰ প্ৰথম প্ৰত্যক্ষদৰ্শী, চিতাৰ জুইৰ সহমৰ্মিতা, অথচ ব্ৰহ্মা আদি কৰি জীৱ যত। ধন্যবাদ। থেংক ইউ। মোৰ চেনেলটোৰ নামটো যিহেতু জিটি য'তে ত'তে, গতিকে আপোনালোকে দেখিছেই মই ফাৰ্মিং, ব্লগিং বা য'তে গৈছোঁ, য'তে ফুৰিবলৈ গৈছোঁ, য'তে যি ভাল লাগিছে মই ভিডিঅ' কৰি আনি পেলাই মোৰ চেনেলটোত আপলোড কৰি আছোঁ। আজি এজন ভাইটি এটা ধুনীয়া কবিতা আবৃত্তি কৰিছিলে, মই কেমেৰাত বন্দী কৰি আনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। মোৰ চেনেলটোৰ লগতে কবিজনকো উৎসাহিত কৰিব বুলি, আপোনালোকে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। বাই বাই।